আজি এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আমি ইতিমধ্যে কৰিলোঁ সমগ্ৰ শিল্পী সমাজে আৰু আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ লগত বিভিন্নজন নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল ওলাই আহিছে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ধুনীয়াকৈ সহযোগ কৰিছে আৰু লগতে আমাৰ এই যি আজি এই প্ৰতিবাদী কাৰ্যসূচী জুবিন গাৰ্গে সহযোগ কৰিছে জুবিন গাৰ্গে অসমৰ শিল্পী সকলোখিনিয়ে সহযোগ কৰিছে আৰু ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে এই প্ৰস্তুতি পৰাশৰ বাইদেউ প্ৰস্তুতিবা আহিছে আমি প্ৰস্তুতিবাক আমি পোনপটীয়াকৈ প্ৰস্তুতিবাৰ ওচৰত যাব বিচাৰিছোঁ প্ৰস্তুতিবাৰ মুখেৰে দুআষাৰমান আমি জানিব বিচাৰিছোঁ সমগ্ৰ অসমবাসীলৈ মোৰ এটাই অনুৰোধ সহনশীলতা অকণমান ৰাখক নিজৰ মানৱীয় মূল্যবোধখিনিক ৰাখক যি দুজন অতি ফুলকমলীয়া ল'ৰাই তেওঁলোকৰ নিজৰ জীৱন দিলে সেই দুজনৰ লগত কিন্তু অকল দুজনেই নহয় আৰু 100জন 1000জন মানুহ লগত মৰিছে গতিকে এইটো কথা চিন্তা কৰক আইন এখন আছে হয় প্ৰশাসনৰ গাফিলতি হৈছে আইনৰ গাফিলতি হৈছে যাৰ কাৰণে বহুত এনেকুৱা দোষী আইনৰ চক্ৰান্তত হাত সাৰি গুচি গৈছেগৈ সেয়া যাতে দুনাই নহওক আৰু এতিয়া মোৰ সকলোৰে প্ৰতি এটাই অনুৰোধ এটাই কৰজোৰে প্ৰাৰ্থনা যে নিজে আইন হাতত তুলি নল'ব মৰেল পুলিচ নহ'ব যদি কিবা আপোনালোকৰ সন্মুখত কিবা অন্যায় দেখিছে সেই অন্যায়ৰ প্ৰতিবাদ কৰক কিন্তু তাৰ এটা নিয়ম থাকে আৰু এতিয়া আমি সকলোৱে প্ৰতিবাদ কৰিছোঁ দুজন শিল্পী হেৰাই গ'ল আমাৰ মাজৰ পৰা তেওঁ লাগিলে যোনেই নহওক শিল্পী হওক সাধাৰণ মানুহ হওক মানুহৰ মূল্য অপৰিসীম সেই জীৱনৰ মূল্য অন্তত বুজি পাওক আপোনালোকে অনুগ্ৰহ কৰি আইন হাতত তুলি নল'ব কোনো হাতত তুলি নল'ব আৰু সকলোৱে তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে এডাল এডালকৈ মম জ্বলাইছে দেখিছে কেণ্ডেল জ্বলাইছে আৰু এনেকৈ বহুত আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু চৰকাৰৰ জ্ঞাত হওক যে ৰাইজ এনেকৈ ওলাই আহিব যেতিয়া বেয়া দিন দেখিব মানুহৰ বেয়া দিন আহিব মানুহে মানুহৰ কাৰণে যে ওলাই আহিব এয়া আজি প্ৰমাণ হৈছে আমি ভাবিছিলোঁ যে মানুহে চাগে মানুহৰ কাৰণে চিন্তা নকৰে আমি প্ৰথমে 50জন ল'ৰাই আমি আৰম্ভ কৰিছিলোঁ আৰু যোৱাকালি বহুত ধুনীয়াকৈ সঁহাৰি জনাইছিলে আজি যদিও কম আছিলে কিন্তু তাৰপিছত হাজাৰজন মানুহ ক'ৰ পৰা আহিলে আমি নিজেই নাজানো আৰু বিভিন্ন 3-4টা দল আমাৰ লগত গঠন কৰিলেহি সকলোখিনি আহিল আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু গুৱাহাটীত ব্যাপক পৰিমাণৰ ট্ৰেফিক জাম হৈছে গোটেই গুৱাহাটীখন খুব বেয়াকৈ ট্ৰেফিক জাম হোৱাৰ কাৰণে আমি প্ৰতিবাদটো ইয়াতে আমি আজি সামৰণি মাৰিছোঁ আৰু প্ৰতিবাদ সামৰণি মাৰিলে কিন্তু আইনৰ প্ৰতি চৰকাৰৰ প্ৰতি এটাই অনুৰোধ দোষী যাতে কোনো প্ৰকাৰে সাৰি যাব নোৱাৰে আইনৰ সুৰুঙালৈ যাতে দোষী কেতিয়াও সাৰি যাব নোৱাৰে বহুত ধৰ্ষণ হ'ল বহুত হত্যা হ'ল অসমত আৰু নালাগে আৰু আমাক আৰু নালাগে সেইকাৰণে আমি অসম চৰকাৰ অসম পুলিচ কাৰ্বি আংলং প্ৰশাসন সকলোকে আমি গৰিহণা দিছোঁ এইটো কাৰণেই আমি তেওঁলোকক গো বেক বুলি এইটো কাৰণে কৈছোঁ আজি আমি তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ এইটো কাৰণেই যে তেওঁলোকৰ যিমানখিনি কৰিবলগা আছিলে আৰু সাক্ষাৎ এগৰাকী পুলিচ আছিলেই তেওঁ ভিডিঅ' কৰিছে তাৰপিছতো যে কি কাৰণত হ'ব পাৰে কিন্তু DC গৰাকীয়ে যিখিনি মন্তব্য আগবঢ়াইছিলে তেওঁ একদম সাংঘাতিক এটা ভুল মন্তব্য আগবঢ়ালে আৰু তেওঁ অতি সোনকালেই 24 ঘণ্টাৰ ভিতৰত অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ আমি দাবী জনাইছোঁ আৰু দুজন ল'ৰাক মৰিয়াই মাৰি পেলাবলৈ নাই কমেও 2 ঘণ্টা সময় লাগে সেই 2 ঘণ্টা সময়ত এজনো পুলিচৰ কাৰণে নপৰিলেনে কথাটো ইমানখিনি মানুহে প্ৰহাৰ কৰিছে এজনো পুলিচৰ কাৰণে নপৰিলেনে ইমান গাফিলতি কিয় আৰু যদি সেই তেনেকুৱা ধৰণৰ ভিতৰুৱা অঞ্চলত তেনেধৰণৰ এটা ভয়াৱহ অৱস্থাৰ সৃষ্টি হৈছে উৰাবাতৰি সৃষ্টি কৰিছে প্ৰশাসনে আগতে ব্যৱস্থা ল'ব লাগিছিলে নিয়মতে আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এনেকুৱা ধৰণৰ ভুৱা উৰাবাতৰি যথেষ্ট পৰিমাণে প্ৰচলিত হৈ আছে এটাই অনুৰোধ সেইসমূহ গাঁও অঞ্চল হওক চহৰ অঞ্চল হওক অন্ততঃ প্ৰশাসনে এইটো ব্যৱস্থা লওক যাতে মানুহবোৰ স্বতন্ত্ৰ হৈ থাকক ঠিকেই নিজে সকলো ফালৰ পৰা চকু কাণ খোলা ৰাখক সেইটোও ঠিকেই কিন্তু যাতে এনেধৰণে আইন হাতত তুলি নলয় তাৰ কাৰণে প্ৰশাসনে ব্যৱস্থা লওক আৰু আমাৰ এটা পোনপটীয়া প্ৰশ্ন এইটো কাৰণেই যে পুলিচ তাৰ প্ৰশাসনে কৈছে যে তাতে একদম আমাক এনেকুৱা দৃষ্টান্তমূলক শাস্তি লাগে দোষীৰ যাতে তেনেকুৱা ধৰণৰ কাম এটা কৰিবলৈ প্ৰত্যেকজন দোষীয়ে ভয় খায় কাৰণ আজি এনেধৰণৰ মৰেল পুলিচ অকল কাৰ্বি আংলঙৰ ভিতৰত হোৱা নাই গুৱাহাটীৰ ভিতৰতো হৈছে আগতে 6 মাইলত এজন ল'ৰাক মাৰি পেলাইছে কেইদিনমানৰ আগতে গতিকে এনেকুৱা ধৰণৰ ঘটনা গুৱাহাটীতো হৈছে শিক্ষা লক্ষ্মী উৰাঙক উলংঘ কৰিছিলে এখন গুৱাহাটীত অশিক্ষিতৰ কথা নহয় গাঁও চহৰৰ কথা নহয় মানুহৰ বেছিক মানৱীয় মূল্যবোধখিনি হেৰাই গৈছে গতিকে এটাই মোৰ অনুৰোধ এই মূল্যবোধখিনি লৈ জীয়াই থাকক অকণমান সহনশীল হওক আৰু এতিয়া অন্ততঃ এই গোটেই ইছ্যুটোক এই কাৰ্বি মানুহখিনিৰ ওপৰত অন্ততঃ সাধাৰণ কাৰ্বি মানুহখিনিৰ ওপৰত যাতে কোনো ধৰণৰ প্ৰহাৰ নকৰে সেইটোৱে মোৰ একান্ত অনুৰোধ
কাৰণ মানুহ বিশেষে দুষ্কৃতিকাৰী প্ৰত্যেকটো জাতিৰ ভিতৰত থাকে দুষ্কৃতিকাৰী কোনো জাতি নাই কোনো ভাষা নাই কোনো ধৰ্ম নাই আমি এটা কথা স্পষ্টকৈ কওঁ যে কেৱল কাৰ্বি নহয় যে কাৰ্বি আংলঙত বড়ো আছিলে অসমীয়া আছিলে তাত বিভিন্নজন আছিলে কিন্তু যোনেই নহওক কিয় তেওঁলোক মানুহ নহয় তেওঁলোক পশু সেই পশুকেইজনক বিচাৰ কৰি সেই পশুকেইজনক শাস্তি দিয়ক তেওঁলোকে যাতে কোনো প্ৰকাৰে আইনৰ সুৰুঙালৈ ওলাই আহিব নোৱাৰে আৰু মোৰ মতে এটা কাৰ্বি আংলংবাসী ৰাইজ ওলাই আহিব লাগিছিলে আজি ন তেওঁলোকে প্ৰতিবাদ কৰিব লাগিছিলে তেওঁলোকে সেই ঠাইখনৰ মানুহখিনি ভাবিব লাগিছিলে আজি কাৰ্বি আংলং মানুহখিনি ক'লৈ গ'ল আজি কাৰ্বি আংলঙৰ ছাত্ৰ সংগঠন ক'লৈ গ'ল আজি নেতা পালিনেতা ক'লৈ গ'ল কাৰ্বি আংলঙত এটাই অনুৰোধ সমূহ কাৰ্বি আংলংবাসী ৰাইজলৈ মোৰ এটাই অনুৰোধ যে আপোনালোকে অন্তত এই কথাটোৰ উচিত বিচাৰ কৰক উচিত বিচাৰ কৰি সেইকেইজন দোষীক আপোনালোকে নিজেই উলিয়াই আনক আগলৈ সেইটোৱে অনুৰোধ আমাৰ এই আৰু ইতিমধ্যে কৰিব লাগিছিলে কিন্তু কাৰ্বি আংলংবাসী ৰাইজে কাৰ্বি আংলংবাসী কোনোবা ছাত্ৰ সংগঠন আৰু অসমত জাতীয় ছাত্ৰ সংগঠন বা ছাত্ৰ সংগঠনৰ অভাৱ নাই আজি 200 মান ছাত্ৰ সংগঠন আছে ক'লৈ গ'ল ছাত্ৰ সংগঠন আজি ক'লৈ গ'ল ক'ত লুকাই গ'ল দুজন যুৱকক মাৰিছে আমি ছাত্ৰ সংগঠনবিলাকক আপোনালোকে ধিক্কাৰ দিয়ক সকলো একেলগে কওক ছাত্ৰ সংগঠন মুৰ্দাবাদ ছাত্ৰ সংগঠন মুৰ্দাবাদ জাতীয় নেতা মুৰ্দাবাদ গো বেক জাতীয় সংগঠন গো বেক আমাক এনেকুৱা সংগঠন নালাগে জাতীয় সংগঠন গো বেক আমাক এনেকুৱা সংগঠন লাগে যে কেৱল এটা সমস্যাক লৈ নহয় বাংলাদেশৰ সমস্যাক লৈ মাত মাতিলে নহ'ব অসমৰ প্ৰতিটো সমস্যাক লৈ মাত মাতিব লাগিব তেওঁলোকে কেৱল তেওঁলোকে ইলেকশ্যন খেলিবৰ কাৰণে নেতা কৰে কেৱল ইলেকশ্যন খেলিবৰ কাৰণে আৰু কেৱল গাড়ী লাগে কেৱল আজি প্ৰমাণ হৈছে প্ৰতিটো নেতাই আজি ৰাজনীতিক নেতাই হওক বা ৰাজনীতিক দলৰ নেতাই হওক বা বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই হওক বা অসমৰ কিছুমান সংগঠনেই হওক কেৱল তেওঁলোকৰ মুনাফা আদায়ৰ কাৰণে আজি সংগঠন কৰি আছে আজি মই কাৰ্বি ছাত্ৰ সন্থাক কৈছোঁ আপোনালোক ক'লৈ গ'ল কাৰ্বি আংলঙত যদি ছাত্ৰ সন্থা আছে ক'লৈ গ'ল তাৰ ছাত্ৰ সংগঠনবিলাক ক'লৈ গ'ল চব একেই সেইকাৰণে আজি আমি ওলাই আহিছোঁ আপোনালোকক দেখুৱাই দিছোঁ আজি গুৱাহাটী ৰাজপথ আমি অৱৰোধ কৰিছোঁ কাইলৈ নেশ্যনেল হাইৱে অৱৰোধ কৰিম যদি নহয় আমাক কোনো জাতীয় সংগঠন ছাত্ৰ সংগঠন নালাগে গো বেক আজি অখিল গগৈ ক'লৈ গ'ল কৃষক নেতা ক'লৈ গ'ল কেৱল অখিল গগৈ আজি অখিল গগৈ মাত ক'লৈ গ'ল অখিল গগৈয়ে কেৱল আজি অখিল গগৈক আমি ধিক্কাৰ দিছোঁ আজি শিল্পীখিনি ওলাই আহিছে শিল্পীখিনি কোনো জাতি নাই শিল্পী কোনো ৰাজনীতি হ'ব নিবিচাৰে আজি প্ৰস্তুতি পৰাশ ওলাই আহিছে সেইকাৰণে জাতীয় ছাত্ৰত ওলাই আহিছে অসমীয়া ছাত্ৰত ওলাই আহিছে দুজন যুৱকক মৰাৰ কাৰণে ওলাই আহিছে নিস্বাৰ্থ আমাৰ নিস্বাৰ্থ তোমালোকে সকলোৱে কোৱা কি ক'ব মন আছে কোৱা পোনপটীয়াকে কোৱা কাৰ্বি সংগঠনসমূহ যিমান আছে কাৰ্বি গাত বৰ্তমান সম্পূৰ্ণ ভুল আছে যিহেতু কাৰ্বি সংগঠনসমূহে মাপ খুজিব লাগিব অসমবাসীৰ ওচৰত আৰু এটা কথা যদিহে তেওঁলোকে মাপ নোখোজে ইয়াত কাৰ্বি মানুহ বয়কট কৰা হ'ব এনেই হওক তেওঁলোকে মাপ আমি অনুৰোধ জনাইছো আজি অসমীয়া মানুহো কৰে কিন্তু কিছুমান দুষ্কৃতিকাৰী কাৰ্য গতিকে যদি গোটেই অসমীয়া জাতিটোক আমি ধিক্কাৰ দিওঁ নহ'ব চাওক এইটো একেবাৰে নকৰোঁ যদি তাহাঁতি যদি তেনেকুৱা কাম কৰিছে আমি অন্তত সেইটো কাম নকৰোঁ যিকেইজন দুষ্কৃতিকাৰী এই কাম কৰিছে তেওঁলোকক উলিয়াই আনক খালি উলিয়াই আনক লাগিলে আমি নিজে যাম আমি কাৰ্বি আংলং যাম নিজে যাম আমি কিয় বিচাৰোঁ আমি উচিত তদন্ত বিচাৰোঁ কিয় বিচাৰোঁ উচিত তদন্ত কাৰণ আমাৰ তদন্ত ভাল নহয় আমি গম পাওঁ এতিয়ালৈকে অসমত যিমান এনেকুৱা ধৰণৰ ঘটনা হৈছে ধৰ্ষণৰ পৰা আৰম্ভ কৰি যিমান ঘটনা হৈছে কোনো এজন দোষীৰ শাস্তি আজিলৈকে আমাৰ কাণত পৰা নাই যদি এটা ঘটনাক যদি এটা ঘটনাক প্ৰত্যেকটো নিউজ চেনেলে টেলিকাষ্ট কৰিব পাৰে প্ৰাইম টাইম নিউজ হিচাপে এজন দোষীৰ শাস্তিটো কিয় টেলিকাষ্ট কৰিব নোৱাৰে আজিলৈকে কোনজন দোষীৰ শাস্তি আজিলৈকে হৈছে কোনজন দোষীৰ শাস্তি হৈছে এতিয়ালৈকে তাৰ লাঠি চাৰ্জ মই খাই পেলাই ইয়ালৈ আহিছোঁ অসম পুলিচৰ লাঠি চাৰ্জ খাই পেলাই মই ইয়ালৈ আহিছোঁ মই এইটো নহয় যে মই তাত ভয় কৰি ইয়ালৈ আহিছোঁ ইয়াত আছে কাৰণে মই ইয়ালৈ আহিছোঁ আমাৰ অসম পুলিচৰ ওপৰত আমাৰ আস্থা নিষ্ঠা একো নাই গতিকে আমি হাত নিজে লৈছোঁ এবাৰ
এবাৰ আইন আমি নিজে ল'বই লাগিব তাৰমানে আইন হাতত তুলি ল'বলৈ মই নকওঁ কেতিয়াও আইন হাতত তুলি ল'বলৈ মই কেতিয়াও নকওঁ আমি তেওঁলোকৰ শাৰীলে আমি নিজক নমাই নিব নোৱাৰো কেতিয়াও আমি নিজক তেওঁলোকৰ শাৰীলে নমাই নিনিও আমি শান্তিপূৰ্ণভাৱে আমি প্ৰতিবাদ কৰিম সদায় এই প্ৰতিবাদ অব্যাহত থাকিব যেতিয়ালৈকে দুখীয়ে প্ৰপাৰ শাস্তি নাপায় সেইটোৱে হ'ব লাগে কাৰণ চাওক এটা কথা চাওক ইয়াত বৃহত্তৰ গুৱাহাটীত বহুতো একেবাৰে সহজ সৰল কাৰ্বি ল'ৰা ছোৱালী পঢ়ি আছে তেওঁলোকৰ জীৱন কাৰ্বি ল'ৰা ছোৱালীও আছে কিন্তু আমি কাৰ্বিখিনিক আমি জাতি বিৰোধী নহয় কেৱল মাত্ৰ দুষ্কৃতিকাৰী হয় তাতে হিন্দু মুছলমান তেওঁলোক সেই পশুকেইজনৰ বিৰুদ্ধে আমি মাত মাতিবলৈ আহিছো আৰু শান্তিপূৰ্ণভাৱে মাত মাতক এয়াই কিন্তু নিয়ম এয়াই শৃংখলা এয়াই আমি অধিকাৰ আমি সকলোকে অনুৰোধ জনাইছো হিংসাত্মক ঘটনা যাতে কোনো নকৰে এইটো নহ'লে আমাৰ ওপৰত দুখ হ'ব আমি শিল্পী সমাজৰ ওপৰত আমি কৰিছোঁ আমি প্ৰশাসনক এইটোৱে অনুৰোধ জনাইছো তেওঁলোকৰ যথেষ্ট পৰিমাণৰ গাফিলতি ইতিমধ্যে আমাৰ চকুত ধৰা পৰিছে এক ছেকেণ্ড ইমান সময়লৈকে যথেষ্ট পৰিমাণৰ গাফিলতি ধৰা পৰিছে কাৰণ পুলিচ প্ৰশাসনৰ গাফিলতিৰ অবিহনে দুজন ল'ৰাক মৰিয়াই কেতিয়াও মাৰিব নোৱাৰে কোনো এটা অঞ্চলত কেতিয়াও মাৰিব নোৱাৰে গতিকে সেই গাফিলতি তেওঁলোকে শুধৰণি কৰক যদি শুধৰণি নকৰে এনেকুৱা ধৰণৰ কিন্তু শান্তিপূৰ্ণ আন্দোলন চলি থাকিব সদায় শান্তিপূৰ্ণ আন্দোলন চলিব কিন্তু কাৰণ মহাত্মা গান্ধী শিকাই দিব গৈছে সত্যাগ্ৰহ কৰিবলৈ শান্তিপূৰ্ণ আন্দোলন কৰিব লাগিব আমি কাৰণ আমি আইন হাতত তুলি নলওঁ সদায় মাৰ খাব লগা হয় তাত বহুত মানুহ আছিলে ভিডিঅ' চাইছো তাত হুলস্থুলৰ ওপৰত মানুহ আছিলে তাৰ গাঁৱৰ মানুহখিনি কিয় ওলাই নাহিলে সিহঁতি যদি আমাৰ মই এটা কথা কওঁ যে আমি আজি এই অনুষ্ঠানটো যে শিল্পী সমাজ আৰু গুৱাহাটী সকলো ৰাইজৰ সহযোগত কৰিলোঁ আৰু যাতে আমাৰ বদনাম হ'ব নালাগে আমি বদনাম হ'ব নালাগে নহয় এতিয়া সকলোৱে দেখিছেই অসমীয়া মানুহৰ আবেগ দেখিছে আপোনালোকে আস্ফালন দেখিছে আজি কিন্তু গম পাই গৈছে গতিকে মই এটাই অনুৰোধ প্ৰশাসনলৈ চৰকাৰলৈ আপোনালোকে অকণমান এই কথাটো গুৰুত্ব সহকাৰে লওক অসমৰ বাহিৰতো নহয় অসমৰ ভিতৰতে আমাৰ অসম আমি যোৱা যাওঁ আৰু এটা কথা শুনক আৰু এটা পুলিচৰ কাম অকলে গাড়ীখন চেক কৰা বাইকখন চেক কৰা নহয় পুলিচে দোষীক ধৰিব নোৱাৰে পুলিচে কেৱল মই কৈছো সেইদিনা ৰাতি যোৰাবাটত পুলিচে গাড়ী চেক কৰি আছে ট্ৰাকবিলাক চেক কৰা ৰাতি পইচা উঠোৱাই মেইন কাম পুলিচৰ এইটো পুলিচৰ হ'ব নালাগে আৰু যদি এনেকুৱা হয় তেতিয়া পুলিচগিৰি আমি হ'ব লাগিব আমি পুলিচগিৰি হ'ম আমি পুলিচক দেখুৱাম ডিউটি আজি গুৱাহাটীত ট্ৰেফিক জাম হয় কিন্তু পুলিচে সমাধান কৰিব নোৱাৰে পুলিচৰ কাৰণে জাম হয় এতিয়া শুনা আমি এতিয়া সকলো লোক গোট খাইছো যে আমি ইমান সময় প্ৰতিবাদ কৰিলো আমি এতিয়া সকলোৱে চাইলেণ্ট আমি সকলোৱে তেওঁলোকৰ আত্মাৰ সদগতিৰ কাৰণে ভগৱানৰ ওচৰত 1 মিনিট প্ৰাৰ্থনা কৰি আজি আমি অনুষ্ঠান সামৰিম লগা হ'লে আমি আকৌ দৰকাৰ হয় আমি ফেচবুকেদি চবকে পাম আমি 1 মিনিট মৌন প্ৰাৰ্থনা এতিয়া আমি আছো আমি ওলাই যাওঁ শুনা
এতিয়া আত্মা হৰগতিৰ কাৰণে আমি 1 মিনিট মনোবল না সকলোৱে ৰবা সাইলেন্ট এতিয়া মনোবল না সকলোৱে 1 2 3 সাইলেন্ট 1 মিনিট মনোবল না জংকাৰ চাকিক মাৰিছিলে জংকাৰ চাকাৰ হত্যাকাৰী কি আছে নেকি আমি জানো নেকি আছে আমি আত্মাৰ হৰগতিৰ কাৰণে 1 মিনিট ভগৱানৰ ওচৰত মনোপ্ৰাৰ্থনা কৰিলোঁ আৰু এতিয়া সকলোৱে হাৰাশাস্তি হ'ব আমি লাগিলে আকৌ পৰৱৰ্তী সময়ত লগ খাম আপোনালোকে ওলাই আহিব আজি আমি শিল্পী সমাজ লগতে গুৱাহাটী বিভিন্ন আমাক কুৱেশ্যন কৰি লাভ নাই এতিয়া আমি কুৱেশ্যন কৰি লাভ নাই আমি ইমানতে শেষ কৰি দিবলৈ মই অনুৰোধ জনাইছোঁ এতিয়া আমি সকলো অনুৰোধ জনাইছোঁ